আপোনালোকে ভাবিব পাৰে যে ই বাৰীত আহি সদায় কিয় বকে, বাৰীত আহি সদায় ভিডিঅ'টো কিয় বানে বা ষ্টাৰ্ট কিয় কৰে বাৰীত আহি। মানে বাৰীত অহাৰ এটাই কাৰণ, এইখিনি হেল্ল' গাইজ, ৱেলকাম টু মাই ভিডিঅ'। ৱেলকাম মানে গাইজ বহুত দিন ভিডিঅ' বনোৱা নাই, সেইকাৰণে অলপ উল্টা পাল্টা লাগি গৈছে। ৱেলকাম টু মাই ইউটিউব চেনেল, মানে ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। তো মানে ইয়াৰ বহুত দিন ভিডিঅ' নাবানোতে মানে বা অলপমান হেৰি হৈ গৈছে, মানে নাজনা হৈ গৈছোঁ কেনেকৈ কোৱা আছিল, মানে অলপমান উল্টা লাগি গৈছে মানে অকস্মাত। মানে গাইজ কি হ'ল, বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, বনোৱা হোৱা নাই মানে কণ্টেণ্ট এনেকৈ পোৱাও নাই আৰু ক'তো যাৱাও নাই এনেকৈ। তো আজি ভাবিলোঁ আপোনালোকৰ ওচৰত অলপমান আপোনালোকৰ খবৰ কেনে, কি কৰি আছে এনেকৈ অলপমান এটা ভিডিঅ' বানাওঁ আৰু। মানে গাইজ আজি চাওক, পূৰা চুলি তুলি একদম কাটি দিলোঁ আজি। আগতে আৰু চুলি এনে নাছিল, পূৰা থিয়া। আজিকালি আৰু চুলি তুলি ইমান আৰু ইচ্ছা নোহোৱা হৈছে ইমান বান্ধি থাকিব, কাই ইমান কষ্ট কৰি বান্ধি থাকে। চ' ইমান আৰু হেৰি কৰা নাই, চুলি তুলি ডাইৰেক্ট কাটি দিছোঁ একদম খাটা কৰি, বিন্দাছ। একো নাই বাৰু, চুলি তুলি যিয়ে নহওক, যেনে নহওক, মানুহটো ভাল হ'ব লাগে, একো নাই বাৰু, বিন্দাছ। আৰু এটা কথা, আজি মানে মাইক ইউজ কৰিছোঁ, মাইক আপোনালোকে দেখা পাইছে, মাইক ইউজ কৰিছোঁ আজি। তো মানে মাইকটো ইউজ নকৰিলে কি হয়, অলপমান লাহে যদি কথাটো কৈ থাকোঁ, মানে অলপ শুনাতে প্ৰব্লেম হয়, ভিডিঅ'টোত অলপ লেতেৰা সেই হয়, মানে বেকগ্ৰাউণ্ড চাউণ্ডটো আহে মানে। আল্টু ফাল্টু কথা বকোতে আপোনালোকৰ খবৰ সুধিব পাৰি গৈছোঁ, খবৰ সুধিব আহিছিলোঁ ভিডিঅ'টোত, কিন্তু খবৰ সোধাই নাই বৰ্তমানলৈকে। এতিয়া আপোনালোকে কওক আপোনালোকৰ খবৰ কেনে বা কি কৰি আছে, বা মোৰ বাৰু খবৰ আমাৰ বাৰু ভালেই আছোঁ। তো ইমান এটা ভালো নাই, তথাপিতো আছোঁ আৰু কিবাকৈ চলি, টেনশ্যন নাই। তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, শিৱ পূজাতে ভিডিঅ' এটা দিছিলোঁ, আপোনালোকে চাইছে সেইটো ভিডিঅ'। তো বহুত দিন দিয়া নাই, এতিয়া 10 দিনমান হৈয়ে গ'ল কিজানি, বেছিয়ে হ'ল। আপোনালোকে ভাবিব পাৰে যে ই বাৰীত আহি সদায় কিয় বকে, বাৰীত আহি সদায় ভিডিঅ'টো কিয় বানে বা ষ্টাৰ্ট কিয় কৰে বাৰীত আহি। মানে বাৰীত অহাৰ এটাই কাৰণ, এইখিনি বাৰী নহয় দেচোন, আমাৰ একদম ঘৰৰ ওচৰতে। মানে বাৰীত অহাৰ এটাই কাৰণ গাইজ, আমাৰ সেইফালেও মানে সেনেকুৱা প্লেচ নাই য'ত এনেকৈ মই ভিডিঅ' বনাই থাকিম। আৰু মানে ভিডিঅ' বনাওঁ, মই একো লাজ নকৰোঁ বাৰু ভিডিঅ' চিডিঅ' বনাওঁতে। কিন্তু গাইজ আজিকালিৰ মানুহ যিহে, মানে আপোনালোকক মানে মই এটা যদি ভিডিঅ' বনাওঁ য'ত মোক উৎসাহ দিব চাৰি, তাতে মোক মানে একদম নিগেটিভ কথাবিলাক কৈ মানে মোক ডাউনে পেলাই দিয়ে। মই সেইকাৰণে গাইজ আজিকালি মানুহৰ পৰা অলপমান আঁতৰত থকা কৰিছোঁ মানে। আগতে এনেকৈ ভাবা আছিলোঁ যে আমাৰ ওচৰৰ মানুহবিলাকে মোক সিমান এটা হেৰি নকৰে, বা মোৰ লগৰ বন্ধু কিছুমান চলি একদম মানে মোক চবে মানে সেই কৰিব বুলি ভাবিছিলোঁ, য'ত কিবা এটা কাম কৰিলে আৰু ভাল কাম যদি বুলি ভাবে, সেইটো ভাল কমেণ্ট দিব বুলি ভাবিছিলোঁ, কিন্তু নাই। আজিকালি এটাই কথা বুজি পালোঁ, এই পৃথিৱীত মানে 100%ৰ সবাই 40% মান মানুহে কিজানি অলপমান ভাল আছে, বাকী আপোনাৰ 60%ৰ ওপৰত মানে বেয়া মানুহে পাব আপুনি এই জীৱনটোত চলিব লাগিলে। মানে সেইকাৰণে মই ভাবোঁ যে যিয়ে নহওক বাৰু, যিয়ে নকওক, মই কিবা এটা বানেই ভাল পাওঁ বা কৈ ভাল পাওঁ, কিবা এনে ভিডিঅ' চিডিঅ' বানে বা কিবা এটা যদি কাম কৰি ভাল পাওঁ, সেইটো কামত মই তাৰমানে কৰিহে আৰু, মানে সেইটো কামত মোক কায়ো কৈ মানে বাধা দি ৰাখিব নোৱাৰে। তো আপোনালোকেও সেনে হ'ব লাগে, মানে আপোনালোকক যদি ধৰক কিবা এটা কথা যদি আপোনালোকে বা কিবা এটা কাম কৰোঁ বুলি ভাবিছে, সেই কামটো আপুনি কাম কৰোঁ বুলি ভাবিছে ভালকৈ, বোলে এইটো কাম মই কৰিম বা মোৰ এইটো কামত ছাকচেছ আছে, বা মোৰ জীৱনটোৰ কিবা এটা ভাল আছে, সেনেকুৱা যদি কাম আপোনালোকে যদি ভাবিছে, তেতিয়া আপোনালোকে বেলেগে ৰাস্তাত হওক, য'তেই নহওক, আপোনাৰ পিছতে হওক, যাই যিমান যি নকওঁ কিয়, আপোনালোকে সেই কথাটো কাণ দিব নালাগে। ধৰক এতিয়া উদাহৰণটো দিছোঁ মই, মানে আপুনি এটা মানে চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব গৈছে, বা ধৰক আপুনি এনে দৌৰি আছে ৰাস্তাত চাকৰিৰ কাৰণে ইণ্টাৰভিউ মাৰিব, বা আপোনাৰ ইণ্টাৰভিউ আহিব, কিন্তু দৌৰি আছে। তো
একদিন দৌৰলাক 2 দিন দৌৰলাক সেনেকৈ মানুহে দেখা পালাক আপোনাক সেই দৌৰাটো দেখা পাই কিছুমানে হয়তো ক'ব ঠিকে আছে যে দৌৰি আছে পুৱাই পুৱাই দৌৰিলে এনেও ভাল বা এনে দৌৰা চৌৰা কৰি থাকিলে মানুহৰ চেহেৰাটো ভাল মানে এনে ভাল হৈ থাকে আৰু শৰীৰটো। তো বহুতে ক'ব কিছুমানে 2-এটা ক'ব বোলে ঠিকে আছে দে দৌৰি আছে আৰু চাকৰি হ'ব পাৰে এনেকৈ যদি কষ্ট কৰি থাকে তো আপোনালোকক 2-এটা এনেকৈ ভাল কমেণ্ট দিব। কিন্তু আধা ৰাস্তাত বা পিছত আপোনাৰ 10টাই বেয়া কমেণ্ট দিব আপোনাক সেই আপুনি দৌৰিছিল বা দৌৰি আছে সেইটোত আপোনাক 10টাই বেয়া কমেণ্ট দিব মানে। এতিয়া মানে মই যদি কওঁ কথাটো আপুনি সেই দৌৰলাক 1 দিন দৌৰলাক 2 দিন দৌৰলাক দেখা পালাক মানুহে এনেকৈ কিবা এটা কমেণ্ট দিলাক বা সি দৌৰিনো কি কৰিব ক'ত চাকৰি হ'ব সি কেনে দেখি ইয়াক বা কেনে ইয়াৰ দেহাৰ ফিটে নাই বা সি দৌৰিবই নোৱাৰে বা ইয়াৰ মেৰিটে নাই সেনেকৈ ক'ব বহুতে কিবা কানি আপোনাক ডাউন দিবই মুঠতে যে এই জীৱনটোত ডাউন দিয়া মানুহ বহুত পাব। তো সেই ডাউনটো আপুনি নিজৰ নিগেটিভলি একদম মনত ল'ব নালাগে যে আপোনাক বোলে মই সঁচাকৈ দৌৰিব নোৱাৰোঁ নেকি বা মই চাকৰি কৰিব নোৱাৰোঁ নেকি বা মই এইটো কাম কৰিব নোৱাৰোঁ নেকি সেনেকৈ ভাবি যদি আপুনি ডাউন হৈ যায় মানে আপোনাৰ জীৱনটোত মানে একো হ'বৰে নাই। 2টাই ক'লাক 4টাই ক'লাক সেনেকৈ আপুনি 2 দিন দৌৰলাক 3 দিন দৌৰলাক তাৰে পিছদিনা আপুনি এনেকৈ ভাবিব মই নোৱাৰোঁ দৌৰিব চৌৰিব মই চাকৰি নাপাওঁ যিহেতু মই দৌৰি লাভ নাই বা এইটো কামত মই মানুহে এনেকৈ কৈ আছে মই এইটো কাম ছাকচেছ নহয় মই যাই লাভ নাই। তো আপুনি ঘৰত বহি থাকিল সেই মানুহকেইটাৰ একো লছ নহয় আপুনি ঘৰত বহি থাকাই দি। কালি যেইটাই আপোনাক এই পথত আপুনি দৌৰি আছিল ৰাস্তাত বা য'তে নহওক আপুনি বা সেইটো কামত ধৰি আছিল এতিয়া যোনটোৱে বেয়া কমেণ্ট দিছিল সি আপোনাৰ ভাল চাব নোখোজে সেইকাৰণে আপোনাক বেয়া কমেণ্ট দিছে আৰু আপুনি ইয়াৰ কথা মতে ঘৰত বহি থাকিল তাৰে পিছদিনা দৌৰিব নগ'ল তাৰে পিছদিনা ক'ব দেখলি না সি 3 দিন দৌৰি 2 দিন দৌৰি এৰলাকে তাহাৰ দৰে চলিৰ আৰু ক'ত উন্নতি হ'ব তাহাৰ দৰে মানুহৰ আৰু ক'ত উন্নতি হ'ব সেনেকৈ ক'লাক 4টাই হাঁহিলাক আপোনাক তাৰমানে এনেকৈ হাঁহিয়ে মানে কিছুমান মানুহে আপোনাক হাঁহিয়ে ভাল পায়। তো লছ তাহাৰ একো নাই আপোনাৰে লছ। ইণ্টাৰভিউ আহিল আপুনি দৌৰিব নগ'ল তাহাৰ কথা শুনি তাৰপিছত ইণ্টাৰভিউও দিব নগ'ল চাকৰিটো আপোনাৰতো হ'ব লগা আছিল যদিও ভাগ্যত আপুনি নাজত ধৰি বা আপোনাৰ মানে তাহাৰ কথা শুনি সেনেকৈ বহি থকাত ধৰি আপোনাৰ চাকৰিটো নহ'ল। তো লছ কাৰ হ'ল লছ আপোনাৰে হ'ল কিন্তু তাহোঁ আনন্দ ল'লাক আপোনাৰ জীৱনটোৰ লগত। তো যদি সেই 2 দিন 3 দিন যে দৌৰিছিল সেই 3 দিনৰ পিছতো যদি আপুনি কাৰো কথা নুশুনাকৈ যদি যাই থাকিল বোলে মই এহাৰ কথা শুনি লাভ নাই মই কিবা এটা কৰিব চেষ্টা কৰিছোঁ এতিয়া মই এইটো কামত ধৰি থাকিম। তো এইটো কামত যদি আপুনি যাই থাকিল বা দৌৰি থাকিল যদি সদায় যেতিয়া ইণ্টাৰভিউৰ কাৰণে আপুনি আগুৱাব পাৰিলে বা ইণ্টাৰভিউ অহাৰ দিনা আপুনি ভয় কৰিব নালাগিল যে মই দৌৰিব পাৰিম না নোৱাৰিম। তো আপুনি তাৰে পিছদিনা ইণ্টাৰভিউ মাৰিব গ'লা হয় তো আপুনি ছাকচেছ হ'ব লাগে এইটো কামত আপুনি যিহেতু কষ্ট কৰি আছে তো ছাকচেছ হ'ব লাগে আৰু সেইকেইটা যোনকেইটা মানুহে আপোনাক নিগেটিভলি কমেণ্ট মাৰিছিল সেইকেইটা মানুহে একদিন আপোনাৰ পিছত ঘূৰলাক হয়। চ' সেইকাৰণে কৈছোঁ মই আপুনি এই নিগেটিভ যি কমেণ্ট মাৰা বা আপুনি অহাৰ পিছত 4টাৰ আগত আলোচনা কৰা মানুহ সেই মানুহকেইটাৰ কথা আপুনি কাণ নেদাকে যদি সেইটো কামত যদি চিৰিয়েলি লাগি থাকে তেতিয়াহে আপোনাৰ মানে জীৱনটোত যদি ছাকচেছ হয় তেতিয়াহে ছাকচেছ হ'ব আৰু এনেই মানে ছাকচেছ হ'ব নোৱাৰে। তো কথাখিনি মই আস্তে আস্তে কৈছোঁ কিন্তু আপোনালোকে সেইটো কথা অলপমান যেনেকৈ হ'লেও অলপমান বুজিব চেষ্টা কৰিব যে জীৱনত যদি উন্নতি কৰিব ইচ্ছা আছে বা কিবা এটা যদি ছাকচেছ কৰিব ইচ্ছা আছে তো আপুনি সেইটো ৰেংকত যায়ে থাকিব লাগিব বা 2-1বাৰ হয়তো আপুনি ফেইলৰো হ'ব পাৰে বা এটা কথাটো হ'লো আপুনি একবাৰ ইণ্টাৰভিউ মাৰিলাক ফেইল হ'ল সেইটো আপুনি ফেইল হ'ল আৰু সেইটোত ভাবি লাভ নাই বা আৰু একবাৰ মাৰিলাক 2বাৰ মাৰিলাক 3বাৰ মাৰিলাক 4বাৰ মাৰিলাক মানে এনেকৈ 4-5বাৰ যদি ইণ্টাৰভিউত আপুনি যদি ফেইলো কৰিছে বা 4টাই যদি আপোনাক হাঁহিছেও হয় 4বাৰ 5বাৰ ফেইল কৰাকৈ তো আপুনি এইগিলানৰ কথাত কাণ নেদব সেইটো চিৰিয়েলি আপোনাৰ কৰ্তব্য বুলি ভাবি কৰি যাব হয়তো আপোনাৰ এদিন ছাকচেছ হ'বও পাৰে বা সেইটো কামত আপুনি বহুত ওপৰলৈ যাবও পাৰে। চ' বেলেগৰ কথা আজিকালি কাণ দি লাভ নাই।
চ' মোৰো এনে হৈছিল কথাবিলাক মানে এতিয়া মই যিহেতু এটা ইউটিউবত এনে আৰু ভিডিঅ' বানাই ভাল লাগে বা দি ভাল লাগে চ' সেইটো ভিডিঅ' মই বানিয়ে থাকোঁ বা আপোনালোকক সেইদিন এনেই হ'লেও কিবা এটা এণ্টাৰটেইনমেণ্ট কৰাৰ চেষ্টা কৰি ভিডিঅ' দিয়ে আছিলোঁ চ' এনেকৈ দুই এটাই ক'লাক না কিবা কাৰণে কয় তাৰে পিছত মোৰো অলপমান ডাউন হৈছিলোঁ কিন্তু চ' লাহে লাহে মই সেইটো কথা মানে বুজি পালোঁ য'ত মই ভাবিলোঁ যে মোক ভাল পোৱা মানুহকেইটাই এনেকুৱা কমেণ্ট নিদিয়ে আৰু যাই মোক মানে দেখা নৰে মোৰ উন্নতিটো চ' তাহোনে এইবিলাক কমেণ্ট মাৰে চ' সেইকাৰণে মই তাৰ কথাবিলাক মানে ইগন'ৰ কৰিব ল'লোঁ সেইকাৰণে তো যিয়ে নহওক আৰু চাই লওঁ চ' মোৰ মতে দিলে এনেহেন কাৰো কথা কাণ দি লাভ নাই এই জীৱনটোত আপুনি একলাই চলিব লাগিব আৰু একদিন একলাই যাবও লাগিব চ' কাৰো কথা যাতে আপুনি কাণ দি ঘৰত বহি নাথাকে নিজৰ যোনটো ভাল লাগে সেইটো কৰিহে এৰিব চ' মই কোৱা কথাখিনি বাৰু আপোনালোকৰ বৰিং লাগব পাৰে মানে এটা চিনেতো এনেকৈ বকি আছোঁ আপোনালোকে হয়তো বৰিং লাগব পাৰে এইটো কথাত বৰিং লাগিলেও উপায় নাই মানে মই ক'ব লগাখিনি কথাটো কৈছোঁ মানে যিয়ে নহওক আপোনালোকৰ ভাল লাগবও পাৰে বেয়া লাগবও পাৰে সেইটো মই ক'ব নোখোজোঁ বা মোৰ যদি কিবা ভুলো হ'ব পাৰে কোৱাতে সেইটো আপোনালোকে আৰু এডজাষ্ট কৰি ল'ব আৰু ইমানো মোৰ জ্ঞানো নাই মাথাত বুজাব লগা আপোনালোকক তো কিবা যোনখিনি জানো বা যোনখিনি মোৰ মানে মোৰ লগত চলছি বা চলি আছে মই সেইটো কথা আপোনালোকক বুজাই দিছোঁ চ' বাকী এনেকৈ ভ্লগ ভিডিঅ' চলিয়ে থাকিব কিন্তু মই বৰ্তমান এইকেইদিন ক'তো যোৱা হোৱা নাই ঘৰতে কিবা অলপ কাম কৰি আছোঁ ঘৰৰ তো সেইকাৰণে অলপ ভিডিঅ' চিডিঅ' দিব পৰা নাই তো ভিডিঅ' নিদিয়াকৈ আপোনালোকক চৰি কৈছোঁ তো একো নাই বাৰু সেইকাৰণে আজি এটা এনেকুৱা আৰু ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ চ' আপোনালোকৰো খবৰ চবৰ অলপ কমেণ্টত জনাব তেতিয়া ভাল লাগিব মোৰো বা মোৰ দৰে কাৰ এনেহেন লাইফত সেনেহেন হৈছে মানে কাক এনেকুৱা নিগেটিভলি কমেণ্ট মাৰি কাক কি কৰিছে মানে কাই কেনেকুৱা ডাউন পাইছে মানে মোকো অলপমান জনাব চ' মোৰ লাইফত যিটো ঘটছি মানে মোক মানে যাই যিয়ে নকওক সেনেহেন যাতে কাৰো লগত নহয় আৰু এইটো আমাৰ কুকুৰ নহয় বাৰু বৰ্তমান আমাৰ এনেও আগতেও নাছিল কিন্তু কোনিৰ বা নাজানো ভালকৈ এনেই আৰু আহে মাজে মাজে ভাত তাত দি থাকোঁ ইয়াক বৈদ্য একদম চখা কুকুৰ চ' গাইছ নেটকা ঘটনা এটা দেখিছোঁ সিদিনা গধূলি এনেকৈ দুটা ভেকুলী পূৰা একদম কামৰা কামৰি কৰি আছে কিবা নাজানো আৰু ভালকৈ তথাপিতো আৰু এনেই আপোনালোককো দেখাম বুলি ভাবিলোঁ আগতে যিহেতু দেখা নাছিলোঁ আপোনালোকে আগতে দেখিছে যদি ক'ব নোৱাৰোঁ আৰু তো দে আৰু কি ক'ম চ' গাইছ ভিডিঅ'টো আজি ইমানেই মই আৰু বিশেষ একো বকি নাথাকোঁ বাৰু বা কৈ নাথাকোঁ তো বাকী এনেই কথা ক'ব লগাখিনিতো ক'লোৱে তো আৰু এনেকুৱা কিবা ভ্লগ ভিডিঅ' যদি মই পাৰোঁ তেতিয়াহ'লে দেখাম আপোনালোকক কমাই গ'লে বনাম বাৰু নিশ্চয় বনাম আৰু আহিব ভ্লগ ভিডিঅ' আহিছে মই এঠাইত যাই আছোঁ চ' এইকেইদিন যোৱা হোৱা নাই সেইকাৰণে ভিডিঅ' চিডিঅ' আনিব পৰা নাই তো আৰু আহিছে এনেকুৱা নেক্সট ভিডিঅ' তো আজিলৈ বাই বাই আৰু ভালকৈ থাকোঁ সকলোৱে তো বেলেগৰ কথাত কাণ দিব লগা নাই এইখিনিয়ে কথা ক'লোঁ আজি তো বাই বাই লাভ ইউ অল